সাপেখাতিত বিহুৰ আখৰাত ব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। বসন্তৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু টিকা ধৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সাপেখাতি আঞ্চলিক সমিতি আৰু সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ যৌথ উদ্যোগত পূৰ্ণ পৰ্যায়ত চলিছে ঢোল বাদন আৰু বিহু নৃত্যৰ আখৰা। অভিজ্ঞ প্ৰশিক্ষকৰ যোগেদি আয়োজন কৰা বিহু আখৰাত স্থানীয় যুৱক যুৱতী, কিশোৰ কিশোৰী অংশগ্ৰহণ কৰা দেখা গৈছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সাপেখাতি আঞ্চলিক সমিতি আৰু সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ যৌথ উদ্যোগত 12 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে 25 তাৰিখৰ পৰা আমাৰ আখৰা চলি আছে। অহা 6 এপ্ৰিললৈকে আচলতে এয়া আমাৰ যি আখৰা চলিব। গতিকে আমি এটা কথা ক'ব খুজিছোঁ যে আমি আচলতে যে পাছলৈ যে বিহু যাতে বিজতৰীয়া হয় বুলি যাতে সমালোচনা নকৰি আমি প্ৰজন্মক আচলতে বিহুৰ সৈতে চিনাকি কৰি দিয়াৰ লগতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিহু যাতে প্ৰৱাহমান কৰি ৰাখিব পাৰি তাৰ স্বাৰ্থত আমি আচলতে এই পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ আছাম টুডে।